আজি আমি আসাম পুলিচ SI এক কম্পিটিটিভ এক্সামৰ বাবে 2016 চনত অহা হিষ্ট্ৰী পেপাৰৰ কিছুমান কুৱেশ্যন আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব। প্ৰথমটো কুৱেশ্যন হ'ল হু কনষ্ট্ৰাক্টেড দ্য উমানন্দ টেম্পল? কোনে নিৰ্মাণ কৰিছিল উমানন্দ মন্দিৰ? অপশ্যন এ গদাধৰ সিংহ, অপশ্যন বি ৰুদ্ৰ সিংহ, অপশ্যন চি পুৰন্দৰ সিংহ, অপশ্যন ডি শিৱ সিংহ। The correct answer is option A, গদাধর সিংহ। Question number 2. Rani Jhansi Regiment was founded by? Rani Jhansi Regiment প্রতিষ্ঠা করেছিল। অপশন এ টিপু সুলতান, অপশন বি পৃথ্বীরাজ, অপশন সি সমুদ্রগুপ্ত, অপশন ডি নেতাজি বসু यानी নেতাজি সুভাষ চন্দ্র বোস। The correct answer is option D, নেতাজি বোস। Question number 3. Jallianwala Bagh massacre was took place in the year? জালিয়ানওয়ালা বাগ হত্যাকাণ্ড সংঘটিত হৈছিল বছৰ? অপশ্যন এ 1919, 1919, অপশ্যন বি 1920, অপশ্যন সি 1921, অপশ্যন ডি 1922। The correct answer is option A, 1919 চনত। Question number 4. The Treaty of Yandabu was signed in the year? ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল অপশ্যন এ 1824, অপশ্যন বি 1826, অপশ্যন সি 1820, অপশ্যন ডি 1822। The correct answer is option B, 1826। Question number 5. Yuan Sang was invited to Assam by? Yuan Sangক অসমলৈ আমন্ত্ৰণ জনাইছিল? অপশ্যন এ বিশ্ব বৰ্মন, অপশ্যন বি কুমাৰ ভাস্কৰ বৰ্মন, অপশ্যন চি সমুদ্ৰ বৰ্মন, অপশ্যন ডি মহেন্দ্ৰ বৰ্মন। The correct answer is option B, কুমাৰ ভাস্কৰ বৰ্মন। Question number 6. Vasco da Gama discovered the sea route to India in the year? Vasco da Gama ভাৰতলৈ যোৱা সাগৰীয় পথটো আৱিষ্কাৰ কৰিছিল? অপশ্যন এ 1498 চনত, অপশ্যন বি 1598 চনত, অপশ্যন সি 1698 চনত, অপশ্যন ডি 1798 চনত। Correct option is option A, 1498 চনত। Question number 7. Queen Victoria's proclamation was announced in the year? ৰাণী ভিক্টোৰিয়াৰ কথা ঘোষণা কৰা হৈছিল? অপশ্যন এ 1856 চনত, অপশ্যন বি 1857 চনত, অপশ্যন সি 1858 চনত, অপশ্যন ডি 1859। Correct option is option C, 1858 চনত ৰাণী ভিক্টোৰিয়াৰ কথা ঘোষণা কৰা হৈছিল। Question number 8. The year of first Burmese invasion of Assam was? অসমত প্ৰথম বাৰ্মিজ আক্ৰমণৰ বছৰটো আছিল? অপশ্যন এ 1825, অপশ্যন বি 1826 চন, অপশ্যন চি 1819, অপশ্যন ডি 1817 চনত। The correct option is option D, 1817 চনত বাৰ্মিজে অসমত প্ৰথমৰ বাবে আক্ৰমণ কৰে। Question number 9. The Governor General who abolished sati in 1829 is? 1829 চনত সতী বাতিল কৰা গভৰ্ণৰ জেনেৰেল আছিল? অপশ্যন এ লৰ্ড ডেলহাউসি, অপশ্যন বি লৰ্ড কৰ্ণৱালিছ, অপশ্যন চি উইলিয়াম বেন্টিং, অপশ্যন ডি লৰ্ড ওয়েলেসলি। The correct option is option C, উইলিয়াম বেন্টিঙে 1829 চনত সতী প্ৰথা বাতিল কৰিছিল। Question number 10. The year in which Purna Swaraj resolution was approved at Lahore Congress was? লাহোৰ কংগ্ৰেছত পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ অনুমোদন কৰা বছৰটো আছিল? অপশ্যন এ 1929 চনত, অপশ্যন বি 1930, অপশ্যন চি 1931, অপশ্যন ডি 1932। The correct option is option B, 1930 চনত পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ অনুমোদন কৰা হয় লাহোৰ কংগ্ৰেছত। Question number 11. The Quit India movement was launched in the year? ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল? অপশ্যন এ 1940, অপশ্যন বি 1942 চনত, অপশ্যন চি 1943, অপশ্যন ডি 1945 চনত। The correct answer is option B, 1942 চনত কুইট ইণ্ডিয়া মুভমেণ্ট ষ্টাৰ্ট হৈছিল।